মই এনেই ছ'চিয়েল মিডিয়াত গম পাইছোঁ যে আঠবিধ যিটো সামগ্ৰী GI টেগ লাভ কৰিব গৈ আছে, কিন্তু অফিচিয়েলি GI মানে ৰেজিষ্ট্ৰেশ্যনৰ পৰা এতিয়ালৈকে ঘোষণা হোৱা নাই। আগতে আমি যোৱাৰ পিছত প্ৰায় 13বিধ আইটেমটো GI টেগ লাভ পাইছিলোঁ, আৰু এই ভিতৰত খাদ্যবস্তুও আছে আৰু বস্ত্ৰ আছে। এইবাৰো বস্ত্ৰও আছে, মদ জাতীয় যিটো পৰম্পৰাগত মদ আৰু শুকান মাছৰ পৰা তৈয়াৰ কৰা নাফাম, এইবিলাক। আৰু আটাইতকৈ খুব আনন্দ কৰিব লগা কথা যে আমাৰ বড়োসকলৰ যিটো আত্মসন্মান, সন্মানৰ পৰিচয়, প্ৰাইড অফ বড়ো পিপুল বুলি কয়, এই আৰণাইটো এইবাৰ 8বিধ আইটেমৰ 1 নম্বৰতে GI টেগ লাভ কৰিব সক্ষম হ'ব গৈ আছে। যিকোনো সময় আজি বা কালিৰ ভিতৰত GI ৰেজিষ্ট্ৰেশ্যনটো ডিক্লেয়াৰ কৰিব। অসমৰ এতিয়া মুগা আৰু গামোচা কেইটামান আইটেম GI টেগ লাগি গৈছে। GIটো এটা ৰিকগনিশ্যন হয়। GI ৰেজিষ্ট্ৰেশ্যন চেন্নাইত হেডকোৱাৰ্টাৰ আছে, আৰু তেওঁলোকে ৰিকগনিশ্যন দিয়ে। আৰু তাৰ অৰ্থটো হ'ল যে যদি আৰণাইৰ কথা কওঁ, তাৰ যিটো এটা পেটেণ্ট ৰাইটৰ নিচিনা, তাৰ যিটো এটা অনাৰশ্বিপ, এইটো বড়োসকলে ভৱিষ্যতত আৰু কোনেও এইটো দাবী কৰিব নোৱাৰে। আৰু গামোচা যেনেকৈ অসমীয়াৰ আত্মগৌৰৱৰ প্ৰতীক, গামোচা অসমীয়াৰে, খালি ৱেষ্ট বেংগল বা উত্তৰ প্ৰদেশৰ যিকোনো সংগঠন দাবী কৰিলেও নহ'ব। এই ৰেজিষ্ট্ৰেশ্যনটো দিছে, কিন্তু কথাটো হ'ল যে আমাৰ GI টেগ লগাৰ পিছত আমাৰ দায়িত্ব থাকে যে আজি গামোচা GI ৰেজিষ্ট্ৰেশ্যন GI টেগ পালে, কিন্তু কিমানজন অসমীয়া মানুহ GI ৰেজিষ্ট্ৰেশ্যন কৰিছে যে আমি গামোচাৰ GI টেগটো ব্যৱহাৰ কৰিম আৰু ব্যৱসায় কৰিম। তাৰ কাৰণে লাখ লাখ অসমীয়া মানুহ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়া ছাবস্ক্ৰাইবাৰ হৈ যাব, গামোচা তেওঁলোকে ব্যৱহাৰ কৰিব। সেই হিচাপত ব্যৱসায়িক দিশত গামোচাৰ ব্যৱসায় ভাল হ'ব। এইখিনি যদি আমি কৰিব নোৱাৰোঁ, বিশ্ব বা পৃথিৱীত থকা বড়ো মানুহে যদি আৰণাই ব্যৱহাৰ নকৰে, আৰণাইৰ ৰেজিষ্ট্ৰেশ্যন কৰি নলয়, GI ৰেজিষ্ট্ৰেশ্যন, তেতিয়া GI ৰিকগনিশ্যনটো এনেই থাকি যায়। তথাপিও এটা ডাঙৰ এটা ৰিকগনিশ্যন হয়। তো তাৰ কাৰণে GI ৰেজিষ্ট্ৰেশ্যনক আমি ধন্যবাদ জনাইছোঁ। আৰু এই সময়ত BTC কাউন্সিলত এইটো 2 বছৰমান আগৰ পৰা আৰম্ভ কৰিছিলে, আৰু ৰেৱা নাৰ্জিহাৰী তেতিয়া EM আছিল, আৰু 21বিধ আইটেমৰ GI টেগ পোৱাৰ কাৰণে আবেদন জনোৱা হৈছিল। এইটো প্ৰায় পূৰা হৈ গ'ল। যোৱাবাৰ 13বিধ আইটেম পাইছিলোঁ, এইবাৰ 8বিধ আইটেম।